বন্ধু বান্ধৱীসকল আপোনালোকৰ ভালনে? বৰ্তমান আছোঁ আৰু আজি আহকচোন আমি ৰসগোল্লা বনাই চাওঁ কেনেকুৱা হয় আৰু ৰসগোল্লাটো কেনেকুৱা হয় আপোনালোকে ক'ব। এতিয়া বনাম। তাৰপাছত এয়া আপোনালোকৰ চাওক গাখীৰ আনি থৈছে ইয়াত বনাম। গাখীৰখিনি ইয়াত ঢালি দিম। ৰসগোল্লাও কিন্তু প্ৰথমবাৰৰ কাৰণে বনাম দেই আজি। কেনেকুৱা হয় আকৌ জনাব। এয়া দেখিছে গাখীৰ। এতিয়া আহকচোন আমি গেছত বহাই দিম গৈ আৰু কি হয় আমি তাৰপাছত চাম। এয়া এতিয়া আমি গাখীৰে বৰ্তমান উতলি আছে আমাৰ। এইটো চাওক নেমু এটা লৈছোঁ। নেমুটো এয়া কাটি লৈ অকণমান চেপি দিছোঁ। ৰস দিব লাগে তাত। এয়া ৰস চাওক নেমু। আমি এতিয়া কি কৰিম ইয়াত ঢালি দিম। এতিয়া চাবচোন গাখীৰটো কি হৈ আহে। টেঙা অকণ মানে দিব লাগে, দিলে মানে গাখীৰ এয়া দেখিছে গাখীৰখিনি এয়া ফাটি গ'ল। এয়া চাওকচোন কেনেকুৱা হৈ গ'ল গাখীৰখিনি। এয়া গাখীৰটো এতিয়া ফাটি গ'ল। ফাটি যোৱাৰ পাছত আমি কি কৰিম এতিয়া গেছটোৱে অফ কৰি দিম। অফ কৰি দিম। তাৰপাছত আমি কি কৰোঁ আহকচোন কি কৰোঁ চাওঁ কি কৰিব পাৰোঁ। এয়া চাওক এইখিনি ইয়াত ঢালি দিলোঁ। এয়া চাওকচোন পানীটো কেনেকৈ ওলাই গ'ল। তাৰপাছত মই কি কৰিম এই যে বগা কাপোৰখন আপোনালোকে দেখিছে ইয়াত দি থৈ দিয়া, ইয়াৰ তলত এটা চৰিয়া আছে। চৰিয়াটোত কি কৰিম আপোনাৰ এইটো বস্তু ধুই পেলাম মই এতিয়া অলপ, কাৰণ ইয়াত নেমুটো লাগি আছেতো। নেমুটো লাগি থকাৰ কাৰণে কিবা কাৰণত অলপ হেৰি হৈ যাব পাৰে, সেইকাৰণে ধুই পেলাম ন ভালকৈ। ধুনীয়াকৈ ধুই পেলাইছোঁ এয়া চাওক। ধুই পেলালে ভাল আৰু। এখন গামোচা লৈছোঁ দেই মই, ধুনীয়া চাফা গামোচা এখন লৈছোঁ। তাৰপিছত আপুনি চেপি দিব লাগিব, এনেকুৱা ধুনীয়াকৈ চেপি দিব লাগিব যাতে পানীটো নাথাকে। চাওকচোন কেনেকুৱা হৈ গ'লে। এতিয়া কি কৰিম এইখিনি আমি সানি পেলাম। মানে ধুনীয়া একদম নিমজ হৈ যাব লাগিব বস্তুটো। এতিয়া যে গোটা গুটিটো হৈছে গোটা গুটিটো ভাঙি পেলাব লাগিব। ভাঙি পেলালে তেতিয়াহে বস্তুটো ভাল হ'ব, নিমজ হ'বগৈ। আমি এনেকৈ সানি থাকিম, সানি সানি তাৰপিছত এয়া চাব কি কৰি এইটো বস্তু এনেকৈ গোটাই হৈ থাকিব। যি দেখিছোঁ মই আপোনাৰ এই হৈ তলুৱাখনে এইটো বস্তু দি পেলাই এনেকৈ এনেকৈ অলপ মাৰি দিব, তেতিয়া অলপ নিমজ হৈ আহিব বস্তুটো। এয়া দেখিছে এয়া চাওকচোন ধুনীয়া নিমজ হৈ গৈছে। ইয়াত নাইবা নহ'লে এনেকৈ ষ্টিলৰ হেৰি লৈ পেলাই আপুনি এনেকুৱা পাত্ৰ লৈ সমান এইটো বস্তু লৈও এনেকৈ ধুনীয়াকৈ মুচি এইটো বস্তু লৈ এনেকৈ এনেকৈ মাৰি। এয়া চাওক এতিয়া মই এনেদৰে মাৰি পেলাই এনেকৈ লাডু কেইটামান বনাই থৈছোঁ। এয়া গোল গোলকৈ। তাৰপিছত মই এইটো বনাই আছোঁ আৰু আগতে আপোনাৰ কি কৰিম ইয়াত মই আপোনালোকক চেনিৰ জোখটো দেখুৱাইছোঁ আৰু। পানী লৈছিলোঁ মই অলপ, পানী অলপ কাঢ়ি লৈছোঁ, পানীলৈকে পেলাই লৈছোঁ মই। পানীটো অকণ বেছি হৈছে মানে। এতিয়া চাওক চেনিটো কি কৰিব লাগিব আমি পগাব লাগিব। এই 1 কাপ লৈ লৈছোঁ চেনি। ইয়াত জোখত দিব লাগিব বস্তুটো, তেতিয়াহে ভাল হ'ব আৰু।
তাৰপিছত আপোনাৰ এইটো আপোনাৰ অকণ দেখুৱাই দিছোঁ মই লাডু কৰি পেলাই নিজৰ জোখৰ মতে ল'ব আৰু এতিয়া এয়া চাওকচোন এয়া মই চেনিখিনি গলাই দিলোঁ ইয়াত এয়া গলি গ'ল চেনি তাৰপিছত মই কি কৰিলোঁ লাডুকেইটা বনাই ল'লোঁ ধুনীয়াকৈ বনাই লৈ তাৰপিছত আমাৰ কি আছে চেনি গলি আছে ইয়াত দি দিছোঁ মই তাত আকৌ ধুনীয়াকৈ দি দিছোঁ অকণমান লৰাই দিওঁ কেনেকুৱা হয় ভগৱানে জানে আৰু দেই প্ৰথমবাৰৰ কাৰণে আপোনালোকেও চাই পেলাই ক'ব আকৌ কেনেকুৱা হয় কুকাৰত মানে দিলেতো আৰু ধুনীয়া হয় বস্তুটো কুকাৰত যদি মই দি দিওঁ ঢাকনখন লগাই পেলাই কম কাৰণে মই যেনিবা ৰসগোল্লা হৈ গ'ল ৰসগোল্লাটো অকণমান উলিয়াই পেলাই দেখাওঁ আপোনালোকক এইটো অকণমান দি দিম ইয়াত অকণ ফালি পেলাই দেখাই দিওঁ ন কেনেকুৱা হৈছে তেতিয়া জানিব বা চাওক ধুনীয়া হৈছে অকণমান খাই চোৱা নেকি শুন কিয়া অকণমান খাই চাওঁ কেনেকুৱা হৈছে কোৱা খাই ভাল হৈছে যদি আপোনালোকে ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব আৰু